Hello guys and welcome back to my YouTube channel. More YouTube channel or অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু মই এতিয়া উঠিছো আজি হৈছে গৰু বিহু প্ৰথমতে মোৰ বন্ধু বান্ধৱীসকলক গৰু বিহুৰ বহুত শুভেচ্ছা জনালো তোমরা গা ধুৱালে নাই আজি তাৰ পিছত আৰু এতিয়া মই উঠিছো বাজিছে কেলে বাজিছে 7টা বাজিবলৈ হ'ল আজি সোনকালে উঠিলো গৰু বিহুৰে কাম চাম কৰিব লাগিব সেইকাৰণে এতিয়া উঠি পেলাই বলক যাওঁ কাম কৰোঁগৈ হেৰি কিছিলে কাম এইটো হালধি কিবা খুন্দিব লাগিব তো বলক দেখুৱাই আছোঁ আমি এতিয়া পিছফালে আহি গ'লোঁ পিছফালে মোৰ বাৰান্দাখন ইমান চাপৰ এতিয়া আমি পিছফালে আহিছোঁ পিছফালে আহি পেলাই গুচাম আমি হালধি কাৰণ সানিব লাগিব গৰুকেইটাক আৰু আমাৰ কুকুৰটোকো আমি আহিছোঁ এইটো আম বাপৰে এটা আম কেইটামান লাগিছে কিন্তু দেই আমি আহিছোঁ জংঘলৰ মাজত কলপাত বিচাৰিবলৈ কলপাত নাই মা আগলতি কলপাত নহ'লে হ'ব হা আগলতি কলপাত নহ'লে হ'ব হেৰি কাটিবলৈ দিলে মই কাটিলোঁ এতিয়া থৈ মই যাওঁ ভিতৰত ৰাতিপুৱা উঠাই ডাইৰেক্ট কাটা কুটাতহে লগাইছে এতিয়া মাহঁতে পিছত বেলেগ কাম কৰি থাকিব এতিয়া মই গৈ পেলাই আকৌ অকণমান শুওঁগৈ খোৱাটো মেইন এটাইতো শুইয়ে আছে মই এতিয়া ইয়াত আহি পেলাই অকণ থাকোঁ উঠাই পেলাই ডাইৰেক্ট কাটিবলৈ পঠিয়াই দিছে গা পা ধুই আহিলোঁ গা পা ধুই আহি পেলাই এয়া হালধি খুন্দিম এতিয়া আগৰ দিনতহে আৰু হেৰি চেৰি আছিলে এয়া কি কয় পতা ঢেঁকী চেকি আছিলে আজিকালি ক'ত থাকিব আমাৰ ঘৰত আছে বাৰু কিন্তু আমাৰ এজনীয়া গৰু যে সেইকাৰণে কমকৈ লাগে সেইকাৰণে মিক্সিতে বোলে মাৰি দিওঁ আৰু এতিয়া প্ৰথমে হালধি তাৰপিছত মাহ সেইখিনি মাৰিব লাগিব মাৰি লওঁ তাৰপিছত আকৌ গা ধোৱাৰ সময়ত লগ পাম এতিয়া হেৰি হালধি খুন্দি হ'ল হালধিৰ পিছত এতিয়া মাহ অকণমান বৰ বেছিকৈ লোৱা হৈছে কাৰণ চুলিটো সানিব লাগিব নহয় মাহ চুলিত সানিবলৈ ভাল মাথাটো বোলে ঠাণ্ডা হৈ থাকে আৰু চিল্কি হয় বোলে চুলিখিনি নাজানো দেই কি সেইকাৰণে মাহ অকণমান বেছিকৈ সানিছোঁ আৰু এইটো আমাৰ পিছৰ এইটো গৰুটোও অকণমান মাথাটো বেছি গৰম হৈ থাকে সেইকাৰণে তাক বেছিকৈ সানিব লাগিব যে সেইকাৰণে অকণমান বেছিকৈ লৈছোঁ আৰু এতিয়া আমি মাহ হৈ গ'ল চাগে এয়া হৈ গ'ল এটা গাল গুৱাই হৈ গ'ল অকণ ভালকৈ পিচি দিওঁ আৰু এইফালে কপিৰাইট লাগিব দেই ভাইটি মাহখিনি চুই কিন্তু মজা লাগে দেই কোমল কিবা ধুনীয়া লাগে চুই পেলাই চুই ধুনীয়া লাগে ये बोलना जरूरी था क्या গাৰ্লফ্ৰেণ্ডৰ কিবা কিবি আমি ছিংগল মানুহ আমাৰ কোনো গাৰ্লফ্ৰেণ্ড নাই আমি মাহকে চুব লাগিব এয়া মাহ তাৰপিছত এয়া হালধি অকণ আঁতৰাই থৈছোঁ তাৰপিছত এয়া পানী দিয়া হালধি গা ধুৱাবলৈ তাৰপিছত এতিয়া গা ধুৱাবলৈ যাওঁ আৰু আমি মিকুক লগালেও দেখুৱাই আনগৈ এইজনা ভকত মিকুক লগালোঁ এতিয়া লগামগৈ আমাৰ গৰুকেইটাক এইটো হৈছে আমাৰ গৰু এইটো নহয় এই জনী বহু বদমাছ কিন্তু বহু বদমাছ আৰু এতিয়া ছেকেণ্ড গৰু খুচিব এতিয়া বহি ভাল দিব এয়া দেখিছে নাই এয়া হালধীয়া ৰং একদম জেতুকা নিচিনা এতিয়া এগাল হালধি পানী ইয়াত তেল মিক্স কৰা হৈছে তাৰপিছত মোৰ হেয়াৰ ষ্টাইলটো দেখুৱাইছে
ধুনীয়া লাগিছে নে চাপৰি মাহডাল সানি লৈছোঁ তাৰপিছত ইহঁতক এতিয়া হেৰি কৰি হ'ল মাহ দিলোঁ এতিয়া হালধি পানী তেতিয়া মানে ধুনীয়া হৈ থাকিব আৰু বছৰটোৰ কাৰণে গছকি নলওঁনো কিয় এয়ালক সৰুটোকে দিব পাৰোঁ ডাঙৰজনীক দিলে দেখিছিলি নহয় তুমি খুজিয়াবলৈ আহে নোৱাৰোঁ সেইটো কৰিবলৈ সেইকাৰণে অকণ ৰখি থাকোঁ আৰু আমাৰ এই মিকু আমাৰ ঘৰৰ মিকু থাকো পাই ইয়াত বান্ধো তাত বান্ধো তাত বান্ধি পেলাই কেনেকৈ থওঁ তাত ধৰ ই এবাৰ প্ৰথম পাইছে নেকি ন ই এবাৰ প্ৰথম তাই এবাৰ প্ৰথম হেৰি অঁ সিবছৰ হেৰিতহে আনিছিলোঁ জুলাইমানতে তাই এবাৰ প্ৰথম বিহু সেইকাৰণে তেনেকৈ ধৰ তাই এবাৰ প্ৰথম বিহু আৰু সেইকাৰণে অকণমান স্পেচিয়েলকৈ তাক ট্ৰিট দিব লাগিব কি একো গম পোৱা নাই দেই কি হ'ব তাৰ লগত বেচেৰাটো কিন্তু অকণমান চৰ্দি ভাৱ আছে চেলেকি আছে এইটোৱে ইয়াক বেলেগ বুলি নেভাবিব ই বুটো খায় বুট খোৱা ল'ৰাটো হালধি খালে আপোনালোকে বেলেগ বুলি নাভাবিব তো কি কৰি আছে তাক মাহ অকণমানটো সানি দিব লাগিব ন মাহ খানা নাই হোৱা মাহো চেলেকি খাব মাহগাল খাব দেই ই চেলেকি বুট মগু খায় ন এইগাল মগু মাটিমাহে আৰু মগুমাহ মাটিমাহ একেই আৰু এতিয়া আমি ইয়াক সানি কৰি থৈ দিলোঁ তাৰপিছত দেউতা অহাৰ পিছত ধোৱাম সিহঁতক কাৰণ দেউতা নহ'লে নহ'ব নহ'লে আমাক খুচিয়াব পেলাব লাগিব আগফালে নহ'লে মটৰে ঢুকি নাপাব এইটো গৰু নহয়তো ইয়াৰ প্ৰথম ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ ইয়াক নিম আৰু মই সৰু পোৱালিটোক নিম ডাঙৰজনীক দেউতাই নিব যাব নোৱাৰি হয় হা পাগলজনী তাক ইমান দীঘলকৈ বান্ধি দিছা ধোৱাম হালধি সানি লৈছোঁ কিবা এইজনা লাগিছে কি খানা খানিব লাগে মোৰ নাইকিয়া হালধি পানী পেলাই ইয়াক নিম ধোৱাবলৈ এক লাইক এণ্ড জেণ্টলমেন জেণ্টলমেন বুলি ক'লে ভাল হ'ব দিয়া তুমি এজনীক অতৌৱা আমাৰ মেইন গ'ল এইপিনে পাক লাগিব তাই পাক লাগিছে ই এনেই শান্ত হৈ থাকে দেই আজি কি কৰিছে ফাইদা ধৰিব ন চবৰে গা পা ধুই হ'ল গৰু দুটা মানে গা পা ধুৱাই হ'ল এতিয়া আমাৰ মুখ্য গৰুটো সেইটোৰ গা ধুবলৈ বাকী আছে এইটো তাৰপিছত তাৰ গা ধুওৱাৰ পিছতে আমাৰ হৈ যাব এখন টেবুলখন কোনে চাফা কৰিলে তাৰপিছত এইগাল একদম গোটেই মাত শুনিছেতো না কৰকৰীয়া হৈ গ'ল এইখিনি অকণমান বোলে ৰাখিব লাগে তেতিয়া ভাল আৰু সেইকাৰণে অকণমান পিছত আমিও গা ধুম মই বাৰু ৰাতিপুৱা ধুলোঁ আকৌ ধুম চাগে যদি মন যায়
আৰু এই মেইন গৰুটোকতো গা ধুৱাবলৈ বাকী আছে। তাৰপিছত গা পা ধুই পেলাই কি হয় সেইটো পিছলৈ চাই থাকিব। এতিয়া ভাত পানী খাই আহিলোঁ, এতিয়া গা ধুমগৈ। গা ধুই পেলাই চাগে নামঘৰলৈ যাম। নামঘৰটো আমাৰ ঘৰৰ আগতে বাৰু, যাওঁ নে নাযাওঁ নাজানো, যাম চাগে যদি মানুহ আহে। আৰু যদি আৰু পিছত কিবা হয় তেন্তে দেখুৱাম, যদি নহয় এইখিনিতে বাই বাই।